নমস্কাৰ ষ্টাডি ৰেচফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে অথৰৰ বিষয়ে অকণমান কৈ দিছো। তেখেতৰ অৰ্থাৎ ভূপেন হাজৰিকাৰ নিজৰ সময়ৰ এগৰাকী সাংস্কৃতিক প্ৰতীক। 1926 চনত জন্মগ্ৰহণ কৰা আৰু 2011 চনত মৃত্যু হোৱা ভূপেন হাজৰিকাদেৱ অসমৰ এগৰাকী আগশাৰীৰ আধুনিক সুৰকাৰ আছিল। বহুমুখী শিল্পী হাজৰিকাৰ বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞতা, কেইবাটাও দশক ধৰি সাহিত্য, চিনেমা, থিয়েটাৰ আৰু গীতৰ ৰচনালৈ আগবঢ়োৱা অৱদানত দেখা যায়। তেওঁ এজন অত্যন্ত জনপ্ৰিয় আৰু প্ৰভাৱশালী গায়ক হিচাপে পৰিগণিত হৈছে, যাৰ অভিনয়ে নিশ্চিতভাৱে আধুনিক অসমীয়া সংগীত আৰু ইয়াৰ উত্তৰাধিকাৰক গঢ় দিছে। হাজৰিকাই ভাৰতৰত্ন আৰু দাদাচাহেব ফাল্কে বঁটাৰ লগতে অন্যান্য বঁটা লাভ কৰিছিল। দ্য ভয়েচ তেওঁৰ আত্মজীৱনীমূলক প্ৰতিলিপি। মই এটি যাযাবৰৰ পৰা উদ্ধৃত অংশ। এইবাৰ তেখেতে লিখা দ্য ভয়েচ পাঠটি আমি অসমীয়াত অনুবাদ কৰিবলৈ চেষ্টা কৰিম। বৃত্তি অথবা স্কলাৰশ্বিপ লাভ কৰাৰ পিছত আমেৰিকা ভ্ৰমণৰ বাবে মই পাছপৰ্ট আৰু অন্যান্য নথিপত্ৰ প্ৰস্তুত কৰিলোঁ। গুৱাহাটীত ৰবাৰ্ট ব্ৰাউন নামৰ পাদৰী এজনে মোৰ গৱেষণাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল। মই তেওঁক কৈছিলোঁ যে মই বিষয়বস্তুৰ বিষয়ে জানিবলৈ বিদেশলৈ যোৱা নাই। বিষয়বস্তুৰ অভাৱ নাই, বৰঞ্চ গাঁথনিৰ বিষয়ে জানিবলৈহে ওলাইছোঁ। গোপীনাথ বৰদলৈ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। বাঘৰ দৰে তেওঁৰ ব্যক্তিত্ব আছিল। আমেৰিকাত মোৰ অধ্যয়নৰ বাবে বৃত্তি লাভ কৰাত তেওঁৰ সহায় অপৰিসীম আছিল। যাত্ৰাৰ ঠিক আগত মই জ্যোতি ককাইদেউৰ ওচৰলৈ গৈছিলোঁ তেওঁৰ আশীৰ্বাদৰ বাবে। সেই সময়ত তেওঁ অসুস্থ আছিল। ছেপ্টেম্বৰ 1949 চন। মোৰ উদ্দেশ্য আছিল আমেৰিকালৈ যোৱা পথত থকা দেশবোৰ ভ্ৰমণ কৰা আৰু পৰ্যবেক্ষণ কৰা। গতিকে মই বাছি লোৱা পথটো সাধাৰণতে বাছি লোৱা পথ নাছিল। গুৱাহাটীৰ পৰা ডুমডুমলৈ বিমানেৰে যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ভাড়া আছিল 55 টকা। ইচ্ছা কৰা জনে ডাকোটা বিমানত যাব লগা হৈছিল। মই ভাৰতীয় বিমান সংস্থাৰ এখন বিমানেৰে ডুমডুমৰ পৰা বিশাখাপট্টনমলৈ যাব লগা হৈছিল। বিশাখাপট্টনমৰ পৰা কলম্বোলৈ আন এখন বিমান। কলম্বোৰ পৰা SM চেম্পেনিও জাহাজত উঠি মাৰ্চেইললৈ 13 দিনীয়া সাগৰীয় যাত্ৰাত ৰাওনা হ'লোঁ। মোৰ পৰিকল্পনা আছিল মাৰ্চেইলৰ পৰা পেৰিছলৈ ৰেল যাত্ৰাৰ সময়ত উঠা ৰেলৱে ডবাটোৰ পৰা ফ্ৰান্সৰ দেশখন নিৰীক্ষণ কৰা। অৱশেষত মোৰ যাত্ৰাৰ দিনটো আহি পালেহি। পৰিয়ালৰ দুই-এজনৰ সৈতে মই গুৱাহাটীৰ কাহিকুছি বিমানবন্দৰত উপস্থিত হ'লোঁ। সেই সময়ত ঠাইখনৰ গাতে লাগি থকা গাঁৱৰ পৰা সূত্ৰ লৈ কাহিকুছি বিমানবন্দৰ বুলি কোৱা হৈছিল। মোৰ লগত আছিল মোৰ মা ৰাণী, দিলীপ শৰ্মাৰ পত্নী সুদক্ষণা শৰ্মা, পেহী আৰু সৰু ভাই জয়ন্ত হাজৰিকা। জয়ন্ত আৰু আমাৰ মাজত নাই। মোৰ লগত মোৰ বন্ধু সৈয়দ আব্দুল মালিক, চাইলা বৰুৱা ইত্যাদিও উপস্থিত আছিল। অল ইণ্ডিয়া ৰেডিঅ'ত মোৰ বিশেষ বন্ধু আছিল। প্ৰতিটো সুখ-দুখত ইজনে সিজনৰ লগত আছিলোঁ। জয়ন্ত, চেলা বৰুৱা, মোৰ পিতৃ-মাতৃ আৰু পেহী ইতিমধ্যে এই পৃথিৱী এৰি গৈছে। বিমানখনৰ চকাবোৰ গুটিয়াবলৈ আৰম্ভ কৰিছিল আৰু ৰানৱেত বিমানখনে গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া মই জোৰকৈ ক'বলৈ আৰম্ভ কৰিলোঁ, মই মোৰ পাছপৰ্ট, ডলাৰ টিকট, এয়াৰ পাছেছ আৰু অন্যান্য কাগজ-পত্ৰ থকা বেগটো মা আৰু দেউতা যিকোনো এজনৰ ওচৰত এৰি আহিছোঁ। এইটো কল্পনাপ্ৰসূত কাহিনী যেন লাগিব পাৰে, কিন্তু সত্য। ইতিমধ্যে মই গায়ক হিচাপে সুনাম অৰ্জন কৰিছিলোঁ। মই দৌৰি গৈ কেপ্টেইনৰ ওচৰ পালোগৈ। মোৰ কথা শুনি তেখেতে বিমানখন ৰখাই আৰম্ভণিৰ ঠাইলৈ ঘূৰাই আনি জখলাডাল নমাই দিলে। ৰাজ্যপাল ছাৰ আকবৰ হাইদৰীয়ে বিমানবন্দৰ উদ্বোধনৰ দিনা তেওঁৰ অনুৰোধত মই বিজ্ঞানৰ বিজয় যাত্ৰা উদযাপন কৰি এটা গীত ৰচনা কৰি গাইছিলোঁ। মই জখলাৰে নামি বেগটো লৈ দৌৰি আহি মল্লিকৰ পৰা বেগটো লৈ গ'লোঁ।
মই বেগটো লৈ সৰু বিমানখনত নিজৰ আসনত বহিলোঁ আৰু অলপ সময়ৰ ভিতৰতে কলিকতা পালোগৈ। কটন কলেজৰ সহপাঠী ভৱেন দাসে কলিকতা বিমানবন্দৰত মোক আদৰণি জনায়। সেই সময়ত তেওঁ কল্যাণ গুপ্তাৰ অধীনত সহকাৰী পৰিচালক হিচাপে কাম কৰি চলচ্চিত্ৰ নিৰ্মাণৰ কলা শিকিছিল। মই কলিকতা এৰি যোৱাৰ সময়ত মোৰ এনে লাগিছিল যেন মই অসম আৰু পূব ভাৰত এৰি গৈছোঁ। বিশাখাপট্টনম এৰি যোৱাৰ সময়ত মোৰ মনটো ভাৰত এৰি যোৱাৰ দৰে লাগিছিল। দেশৰ বাবে মোৰ হৃদয় গধুৰ হৈ পৰিল। জন্মস্থানলৈ ঘূৰি আহিব পাৰিম নে নাই সেই চিন্তা কেতিয়াবা মোৰ মনলৈ আহিছিল। এটা সময়ত আমেৰিকালৈ যোৱা বৃহৎ সংখ্যক লোক কেতিয়াও ঘূৰি নাহিল। ইয়াৰ বাবেই ধনী লোকসকলে প্ৰায়ে নিজৰ পুত্ৰক আমেৰিকালৈ পঠোৱাৰ আগতে বিয়া পাতি দিছিল। কিন্তু মোৰ দৰে দুখীয়া মানুহৰ বাবে নিজৰ দেশলৈ উভতি অহাৰ পিছত প্ৰথম চিন্তা সদায় চাকৰি এটা পোৱাৰ কথা আছিল। এই সময়তে ব্ৰেইন ড্ৰেইনৰ সমস্যাটো চৰ্চালৈ আহিছিল। কন্যাকুমাৰীৰ উপদ্বীপীয় দ্বীপটো দেখি মই অনুভৱ কৰিলোঁ যে মই অসম বা বংগৰ ডেকা নহয়, ভাৰতীয় ছাত্ৰহে। 11 ছেপ্টেম্বৰ 1949। আমাৰ বিমানখন বিশাখাপট্টনমৰ পৰা কলম্বোলৈ গৈ আছিল। ফ্ৰান্সলৈ যোৱা জাহাজত উঠাৰ আগতে দুদিন তাত থকাৰ কথা আছিল। প্ৰথমবাৰৰ বাবে মই নিজৰ মৰমৰ ভাৰত এৰি যোৱাৰ কথা আছিল। কাহিকুছি বিমানবন্দৰত সৰু মাহীয়ে দিয়া বাগিচাৰ এজোপা ফুল পকেটত শুকাই গৈছিল আৰু মোৰ মনটো নিজৰ আটাইতকৈ প্ৰিয়জনৰ চিন্তাৰে ভৰি পৰিছিল। অসম যিখন ভূমিৰ দৰে গোটেই জীৱন বিচাৰিলেও বিচাৰি নাপাব। অসম দূৰত আছিল, কলম্বো যথেষ্ট ওচৰত আছিল। এয়াৰ হোষ্টেছে মোক কেইখনমান বাতৰি কাকত আৰু জাৰ্নেল আগবঢ়াইছিল, য'ত আছিল লাইফ, দ্য টাইমছ, দি ইলাষ্ট্ৰেটেড লণ্ডন নিউজ, দ্য ষ্টেটমেণ্ট ইত্যাদি। এইবোৰৰ মাজত দি আছাম ট্ৰিবিউন পাই মই নিজৰ চকু দুটাক বিশ্বাস কৰিবলৈ টান পাইছিলোঁ। সকলো সম্ভাৱনাতে মই নিউয়ৰ্কৰ পৰা সম্পাদক ফুকন ডাঙৰীয়ালৈ লিখা এখন চিঠিত এই বিষয়ে লিখিছিলোঁ। যেতিয়া দি আছাম ট্ৰিবিউনৰ সন্মুখীন হ'লোঁ তেতিয়া অসমৰ উপত্যকা পাহাৰত ঘটি থকা ঘটনাবোৰৰ বিষয়ে জানিবলৈ প্ৰবল হেঁপাহ এটা থকাটো স্বাভাৱিক আছিল। কিন্তু এই সকলোবোৰৰ মাজতো বিশাখাপট্টনম আমাৰ দেশৰ অংগ নহয়নে? মই দেখিছোঁ যে কোনোবাই উজান বজাৰত থাকিলে ভৰলুমুখ পাহৰি যায়। কলিকতা পোৱাৰ লগে লগে মই গুৱাহাটী আৰু ধুবুৰীৰ পৰা শদিয়ালৈকে সমগ্ৰ অসমখনকে মনত পেলাইছোঁ। ভাৰতীয় সীমাৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে মানুহৰ মনত এটা প্ৰৱণতা গঢ় লৈ উঠে যে এজনে অসমক ভাল পোৱা দি সমগ্ৰ ভাৰতক ভাল পায়। এনে মুহূৰ্তত মই পাহৰি যাওঁ অসম ট্ৰিবিউন অসমীয়া নে ভাৰতীয়, মই নিজে কেৱল অসমীয়া নে ভাৰতীয়। লাহে লাহে অসংখ্য নাৰিকল গছৰ সেউজীয়া পাতৰ সৈতে ভাৰত মহাসাগৰৰ দৃশ্যটো ওলাই আহিবলৈ ধৰিলে। কলম্বো লংকা চহৰত এগৰাকী সুন্দৰী যুৱতীয়ে গা ধুই সেউজীয়া চুলি মেলি ৰ'দ উপভোগ কৰি আছিল। বিমানখনৰ পৰা দেখা দৃশ্যটো সঁচাকৈয়ে মন্ত্ৰমুগ্ধ কৰি তুলিছিল। কলম্বো পাওঁতে লংকা এংলো চেলন কুমাৰী হৈ পৰে বুলি গম পালোঁ। ফুটপাথৰ কেফেবোৰত ৰেডিঅ' লংকাৰ দ্বাৰা সম্প্ৰচাৰিত সংগীত শুনিবলৈ পোৱা গৈছিল, য'ত ইংৰাজী আৰু হিন্দী সুৰ আছিল। ধনী পাৰ্চী ব্যৱসায়ীসকলে তেওঁলোকৰ ষ্টলত বিভিন্ন ধৰণৰ আমেৰিকান সাজ পোছাক আৰু ঘড়ী আগবঢ়াইছিল। পিঠিত সামগ্ৰী কঢ়িয়াই অনা দক্ষিণ ভাৰতীয় বোজা বাহকে ইজনে সিজনৰ লগত কথা পতাও শুনিছিলোঁ। সাগৰত দীৰ্ঘদিন ধৰি দুদিনীয়া শ্ব'ৰলিভত এই ফৰাচী নাবিকজনে অলপ বুজিব নোৱাৰা গীত এটা গাই মাত্ৰ খোৱা পানীয়বোৰৰ বিৰুদ্ধে পৰাজয়ৰ যুদ্ধত যুঁজিছিল। যদিও মই ইণ্ডোনেছিয়ান, বাৰ্মিজ, ফিলিপাইনছ আৰু ইণ্ডো-চীন বণিক নাবিকৰ ঠাট্টা মস্কৰাত নিজকে হেৰাই যোৱা দেখিলোঁ, তথাপিও মোৰ মনটোৱে নিজাববীয়াকৈ গান গাবলৈ ধৰিলে। কলমৌ খাওঁতে বুঢ়া হনুমন্তে নগৰী কৰিলে চনৈ গোবিন্দাই ৰাম, কিনোচাই আছিলা লখাই ভয়াই, ৰাৱণে হৰিলে চিতাকৈ গোবিন্দাই ৰাম। লংকাৰ দৃষ্টিভংগী নে আইতাই মোৰ বাবে ৰান্ধি দিয়া কলমৌ শাকৰ প্ৰতি মোৰ দুৰ্বলতাই মোক হনুমন্তৰ কথা মনত পেলাই দিলে। কিন্তু খাৰ ক'ৰ পৰা পাম? টেঙা, বাঁহৰ গজালি?
কান্দি চহৰ বুদ্ধৰ অনুগামীসকলৰ বাবে এক মৰমলগা ঠাই। ইয়াত দাঁতৰ ধ্বংসাৱশেষৰ মন্দিৰ আছে। কেশৰ পোছাক পিন্ধাবোৰক অহিংসাৰ প্ৰতীক যেন লাগিছিল। অশোকৰ বৌদ্ধ দৰ্শনৰ জ্বলন্ত প্ৰমাণ। বহু দেশক একেলগে বান্ধি ৰখা প্ৰেমৰ বান্ধোন। মই দূৰৈৰ কেন্দিত আছিলোঁ, তথাপিও মোৰ এনে লাগিছিল যেন মই সাৰনাথৰ বা বোধগয়াত আছোঁ। একেটা পৰিৱেশ আৰু একেটা প্ৰতিধ্বনি, বুদ্ধম শৰণম গচ্ছামি। আধুনিক লংকাৰ পৰিয়াল এটাৰ ড্ৰয়িং ৰুমটো চাবলৈ সুযোগ পাইছিলোঁ। তাত আছিল এটা পিয়ানো, তাৰ ওপৰত কোনোবা ইউৰোপীয় শিল্পীৰ দ্বাৰা ৰচিত মেডোনা, শিশুৰ ওঠত ইংৰাজী গীত। প্ৰকৃত লংকা ক'ত নোহোৱা হৈ গৈছিল। মই শ্বিলঙত আছিলোঁ। সৌভাগ্যক্ৰমে চিলন ৰেডিঅ'ত এজন বন্ধুৰ সহায়ত সেইদিনা সন্ধিয়া স্থানীয় নৃত্য ইয়াকুমা নাতুন ডেমন ডান্সৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। এই নৃত্য পৰিৱেশন তেতিয়া কৰা হৈছিল যেতিয়া কোনো ব্যক্তিক কোনো অসুৰে লম্ভি ভৱিষ্যতৰ কথা কোৱা হৈছিল। প্ৰকাণ্ড প্ৰকাণ্ড ঢোলৰ চাপৰিৰ বাবেই এনেকুৱা লাগিছিল যেন কামৰূপৰ দেওধনী নৃত্য হয়। সেই বছৰ কোনো গাঁৱত পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হ'বনে? নাই, নহয়। তেতিয়া পূজা কৰিব লাগিব। সোঁহাতৰ বুঢ়া আঙুলিটো বহুতো আঙুঠিৰে সজোৱা আছিল। বুঢ়া আঙুলিটোক কেন্দ্ৰ কৰি মুদ্ৰা আৰু ভংগীমা বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। সকলোৰে চকু সেই হাতখনৰ ওপৰত আছিল। ভাৰতৰ নাট্যশাস্ত্ৰত পোৱা ঘোষণা লংকাতো প্ৰযোজ্য হৈছিল। য়েতো হস্ত সেতো দৃষ্টি, য়েতো দৃষ্টি সেতো মনা, য়েতো মনা সেতো ভাবা, য়েতো ভাবা সেতো ৰস। চকুৱে হাতৰ ইংগিত অনুসৰণ কৰে, মনটোৱে চকুৰ পিছে পিছে যায়, মনৰ পৰা আৱেগ বিকশিত হয়, মনৰ বিকাশৰ পৰা ৰস বৈ যায়। তেতিয়া ওঝা বা মূল নৃত্যশিল্পীক ঘেৰি ধৰিছিল বাঁহৰ লাঠিৰে নাচি থকা নৃত্যশিল্পীসকলে। দক্ষিণ ভাৰতীয় নৃত্যশিল্পী আজি লংকাৰ সম্পত্তি হৈ পৰিছে। কিছুমান ঠাইত গুজৰাটৰ গৰবা আৰু মণিপুৰৰ ৰসৰ লগত সাদৃশ্য দেখা গৈছিল। তাত লগ পোৱা এজন অধ্যাপকক সুধিলোঁ, স্পষ্ট সাংস্কৃতিক সাদৃশ্য থকাৰ পিছতো লংকা আৰু ভাৰতীয়ৰ মাজত কিয় অপাত দৃষ্টিত সমন্বয়ৰ অভাৱ আছিল? দুটা ভিন্ন ধৰণৰ উত্তৰ পাইছিলোঁ। প্ৰথমতে লংকাবাসী ভাৰতীয়ৰ অৰ্থনৈতিক শোষণক লৈ চিন্তিত হৈ পৰিছিল। দ্বিতীয়তে ভাৰতীয় শ্ৰমিকৰ অধিক প্ৰগতিশীল মনোভাৱৰ প্ৰতি লংকা চৰকাৰ শংকিত আছিল। যদিও লংকা আৰু দক্ষিণ ভাৰতীয় সকলোৱেই কোনো শত্ৰুতা নোহোৱাকৈ ইয়াকুমা নাটুম নৃত্য আৰু গায়ন বায়নত অংশগ্ৰহণ কৰিছিল। সংস্কৃতিত দুই লোক কিয় একত্ৰিত হ'ল? মহাদেশবোৰ পাৰ হৈ নদীবোৰে সাগৰৰ লগত মিলি নাযায়নে? কিছুমান দিশ আছে, সংস্কৃতি তাৰ ভিতৰত অন্যতম, য'ত ভৌগোলিক সীমাৰ অস্তিত্ব নাই। নদীবোৰে মহাদেশ পাৰ হৈ সাগৰলৈ যায়। আমাৰ জাহাজখনে নিৰ্ধাৰিত যাত্ৰাতকৈ 1.5 দিন পিছত যাত্ৰা আৰম্ভ কৰিলে। মোৰ এটা সমস্যা হৈছিল, কোনেও ইংৰাজী নাজানিছিল। প্ৰায় সকলোৱেই ইণ্ডো-চাইনাৰ আছিল। তেওঁলোকে মহিলাসকলে পিন্ধা দীঘলীয়া পোছাক পিন্ধিছিল। তেওঁলোকৰ ফালে চাই মোৰ এনে অনুভৱ হৈছিল যে আমি মণিপুৰত বা অসমৰ আহোম গাঁৱত আছোঁ। অৱশেষত ইংৰাজী ভাষাৰ জ্ঞান থকা এজন বা দুজন ব্যক্তিৰ সন্ধান পোৱা গ'ল। মোৰ অলপ ভয়ো লাগিছিল। সকলোকে এৰি থৈ গৈছিলোঁ। সন্মুখৰ পথটো অনিশ্চয়তাৰে ভৰি আছিল। ইয়াৰ মাজতে সাৱলীলভাৱে ইংৰাজী ক'ব পৰা 23 বা 24 বছৰীয়া এজন ফৰাচী যুৱকক লগ পালোঁ। মই যেতিয়া তেওঁৰ নাম সুধিলোঁ, তেওঁ হাঁহি এটা মাৰি উত্তৰ দিলে, মই লাখ লাখ আণ্ডাৰ্ছৰ ভিতৰত এজন। সেই সময়ত তেওঁৰ বয়স 23 বা 24। 17 বছৰ বয়সত ফৰাচী সেনাবাহিনীত যোগদান কৰিছিল আৰু বহুদিনৰ মূৰত ঘৰলৈ গৈ আছিল। মই কেবিনৰ খিৰিকীৰে ভাৰত মহাসাগৰ চাই থাকিলোঁ। কেতিয়াবা ডেকলৈ গৈ জাহাজৰ আন সীমাৰ লগত কেইটামান শব্দৰ আদান প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিছুদিন পিছতে জাহাজখন আদেন বন্দৰ পালেহি। সেই বন্দৰত মই 300 টকাত ৰলেফ্লেক্স কেমেৰা এটা কিনিলোঁ। জাহাজখনৰ উষ্ণতা ঘোষণা কৰা হয় আৰু আলেকজেণ্ড্ৰিয়াত ৰৈ যোৱাৰ পিছত জাহাজখন ইটালীৰ সোমালিলেণ্ডৰ জিবুটিত ৱাটাৰ ষ্টপৰ বাবে নিৰ্ধাৰিত কৰা হয়। কেইঘণ্টামানৰ বাবে ৰৈ থকাৰ সুযোগ লৈ জিবুটি চহৰখন চাবলৈ গ'লোঁ। মই লক্ষ্য কৰিলোঁ যে
সাম্ৰাজ্যবাদী ইটালিয়ানসকলে ঠাইখনলৈ কোনো উন্নয়ন আনিব পৰা নাই। গোটেই ঠাইখন মদৰ দোকানেৰে আৱৰ্জনা হৈ পৰিছিল। বেছিভাগ মানুহকে দুখীয়া যেন লাগিছিল। ৰাজপথত ঘূৰি ফুৰা মহিলাসকলে বোৰখা পিন্ধিছিল। জীৱনৰ কোনো চিন একেবাৰে দেখা পোৱা যোৱা নাছিল। পৰৱৰ্তী ষ্টপ আছিল কায়ৰো। সেই চহৰখন বম্বেৰ দৰেই আছিল। সকলোতে চিঞৰি চিঞৰি গোটেই ঠাইতে থু পেলাইছিল। আমাৰ মাজত ইমানেই সাদৃশ্য আছিল যে আমাৰ নিজৰ দেশত থকা যেন লাগিছিল। সময়ৰ অভাৱৰ বাবে মই পিৰামিডবোৰ চাব পৰা নাছিলোঁ। ইয়াতেও আমি মাও জেতুঙৰ লং মাৰ্চ সফল হোৱাৰ খবৰ শুনিলোঁ, যাৰ অৰ্থ হ'ল চীন স্বাধীন হ'ল। এই সকলোবোৰৰ মাজতে মই এক অবিশ্বাস্য কাণ্ডৰ সাক্ষী আছিলোঁ। এডেনৰ পৰা জিবুতিলৈ যোৱাৰ পথত আমি লোহিত সাগৰত প্ৰৱেশ কৰাৰ আগতেই ৰাতি 2 বজাত জাহাজৰ এলাৰ্ম বেল বাজিবলৈ ধৰিলে। সাৰ পাই গম পালোঁ যে জাহাজখন স্থবিৰ হৈ আছে। সকলো ডেকত গোট খাইছিল। কেপ্টেইনে কৈ আছিল যে ঠিক সেই ঠাইৰ পৰাই বহু সময়ত এবাৰ মুছলমানৰ পবিত্ৰ অৰ্ধচন্দ্ৰৰ ওপৰৰ তৰাটো দেখা পোৱা গৈছিল। এই বিৰল বস্তুটো মই বৰ আচৰিত হৈ চাই থাকিলোঁ। সেই দৃশ্যটোৰ ফটো প্ৰায় সকলোৱে তোলা লক্ষ্য কৰি মই মোৰ নতুন ৰলেফ্লেক্স কেমেৰাটোৰে কেইটামান ফটো তুলিলোঁ। কেপ্টেইনে ক'লে যে যদিও তেওঁলোকে সেই পথটো অগণনবাৰ অতিক্ৰম কৰিছিল, তথাপিও সেই দৃশ্যটো এবাৰ বা দুবাৰহে দেখাৰ মহান সৌভাগ্য হৈছিল। আনন্দত আপ্লুত হৈ মই পথৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। নিজৰ বাবে আৰু মই জনা সকলোৰে বাবে প্ৰাৰ্থনা কৰিলোঁ। মোৰ ভিতৰৰ গভীৰতাত এটা মাত শুনিলোঁ যে এই ঐশ্বৰিক দৃষ্টি আপোনাৰ ভ্ৰমণকাৰীৰ জীৱনত আশীৰ্বাদ হিচাপে থিয় হওক। আপুনি আগবাঢ়ি যাওক, দেশৰ পৰা দেশৰ সিপাৰলৈ, জাতিৰ পৰা জাতিলৈ। যাত্ৰাৰ ক্লান্তি তোমাৰ ভিতৰত আনন্দ হৈ উঠক। যাত্ৰা আৰম্ভ হ'ল। শুনিছোঁ এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ সৌভাগ্য বহু মুছলমানৰো নাই। কিন্তু মই কোনো বিশেষ জাতি বা কোনো সম্প্ৰদায়ৰ নাছিলোঁ। মোৰ একমাত্ৰ পৰিচয় এজন মানুহৰ। হয়তো সেইবাবেই ভগৱানে মোৰ ওপৰত সেইদৰে দয়া কৰিলে। আন এটা আচৰিত ঘটনাই ৰৈ আছিল। চকু দুটাৰে ইফালে সিফালে চাই মই দেখিলোঁ সাগৰত 4টা নিয়ন লাইট। সাগৰত কেনেকৈ পোহৰ আছিল? সোধাত মোক কোৱা হ'ল যে তেওঁলোকে ফছফৰাছ মাছৰ কথা শুনিছে, যিয়ে ইমান আচৰিত কৰিব পৰাকৈ সাগৰখন পোহৰাই তুলিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টিত ইমানখিনি আছিল। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।